হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ। আজি লৈ আনিছোঁ তেল নিদিয়াকৈ বনোৱা গাহৰি মাংসৰ খুব ধুনীয়া এটা ৰেচিপি। আহকচোন চাওঁ। প্ৰথমে মই মাংসখিনি বইল কৰি লৈছোঁ। এয়া বইল কৰা মাংসখিনি। এয়া মই আলু আৰু বিলাহীখিনি কাটি ল'লোঁ। ফেট থকা কেইডোখৰমান মাংস দিছোঁ যাতে ইয়াৰ পৰা তেলখিনি ধুনীয়াকৈ ওলাই যায়। এতিয়া ইয়াত বইল কৰি থোৱা মাংসখিনি এড কৰি দিছোঁ। লগতে নিমখ, হালধি এড কৰি দিছোঁ। খুন্দি থোৱা আদা নহৰু পেষ্টখিনি মই ইয়াত দি দিছোঁ। অলপ সময়ৰ বাবে জুইটো মিডিয়াম কৰি ঢাকি দিলোঁ। ইয়াতে কাটি ৰখা বিলাহীখিনি এড কৰি দিছোঁ। অলপ সময়ৰ পাছত মই গৰম পানী এড কৰি দিছোঁ। জুইটো মিডিয়াম কৰি ঢাকনখন লগাই দিলোঁ। এয়া আমাৰ গাহৰি মাংস হৈ গৈছে। তেল নিদিয়াকৈ বনোৱা এটা ৰেচিপি, খাবলৈ খুব সুন্দৰ হয়। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন। খাবলৈ সঁচাকৈ খুব ধুনীয়া হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।